নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি সৰু ভিডিঅ' মাজলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। এইকেইদিন ভিডিঅ'হে দিব পৰা নাই আপোনালোকৰ মাজলৈ, বেয়া নাপাব। যিহেতু আপোনালোকৰ লগত সংযোগ কৰিছোঁৱে, মানে ওলাই আহিছোঁৱে আপোনালোকৰ মাজলৈ, ভাবিছোঁ জীৱনৰ সৰু সৰু সুখ দুখবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোক মাথো প্ৰয়োজন আপোনালোকৰ আশীৰ্বাদ আৰু ছাপোৰ্টৰ। ফেচবুক প্ৰফাইলটো মই প্ৰফেশ্যনেল মোড অন কৰি ৰাখিছোঁ, যদিও টকাৰ কাৰণে ভিডিঅ' বনাইছোঁ বুলি ক'লে আচলতে ভুল হ'ব। মই নিজকে ব্যস্ত কৰি ৰাখিব বিচাৰিছোঁ, সেইবাবেহে ভিডিঅ' বনাইছোঁ। সকলোতে ফেচবুকৰ কথাটো জানেই, কেতিয়া কণ্টেণ্ট মনিটাইজেশ্যন হয় কোনেও নাজানে। আৰু সাঁচি ৰাখিছোঁ সৰু সৰু আমাৰ জীৱনৰ স্মৃতিবোৰ এনেকৈয়ে, যাতে এটা সময়ত চাই আমি এই দিনবোৰ ৰোমন্থন কৰিব পাৰোঁ। পাৰ হৈ যোৱা সময়বোৰতো জীৱনত আৰু কেতিয়াও উভতি নাহে। মৃত্যুৰ বাবে যিমানেই এটা এটা দিন পাৰ কৰি আহি আছোঁ, সিমানেই দেখোন জীৱনৰ অভিজ্ঞতাবোৰ বাঢ়িবলৈ ধৰিছে। এইকেইদিন এটা কথা বৰকৈ উপলব্ধি কৰিছোঁ যে নিজক যিমান পাৰি আমি ব্যস্ত কৰি ৰাখিব লাগে। আগতে ভাবিছিলোঁ যে এইটো কাম কৰিম, ইয়াত মোৰ কি লাভ হ'ব, এনেই মিছাতে কষ্টখিনি যাব। কিন্তু আজিকালি ভাবোঁ কৰ্মবোৰ নিয়াৰিকৈ কৰি যাওঁচোন, লাভ লোকচান সময়ে দিব। মাথো পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই চলিব পাৰিলেই হ'ল। কোনোবাই মোৰ বিষয়ে বেয়াকৈ পতা ভনভননি আহি মোৰ কাণত পৰিলে যাতে মই বুকু ডাঠি ক'ব পাৰোঁ, বাদ দে এইবোৰ সাধাৰণ কথা। মানুহৰ জীৱনত কত যে কি আহি থাকিব গৈ থাকিব, এইবোৰত গুৰুত্ব দিলে নিজৰেই লছ হ'ব। আমাৰ আশে পাশে কত যে মুখা পিন্ধা মানুহ আছে, কত যে ইতলীয়া কৰা মানুহ আছে, কোনে জানে। চেহেৰাটো দেখিবলৈ ভাল হ'ব পাৰে, কিন্তু ভিতৰি যে ক'ত কিমান কণ্ডল লগাই কাৰ কি সংসাৰ ভাঙি দিব কোনে বুজি পাব। সেয়েহে জীৱনটো বহুত সাৱধানে চলিব লাগে। আজিকালি উৎসাহ দিয়া মানুহৰ সংখ্যাতকৈ ডাউন তললৈ পেলাই দিয়া মানুহৰ সংখ্যা কিন্তু বহুত বেছি, নহয়নে বাৰু? জনাবচোন দেই। আকৌ আহিম